শুনা না, একদম নামাতিবা তুমি মোক অকণো ভাল নোপোৱা। কিন্তু মই কৰিলোঁ কি? তুমি তাইক ইমান ভালকৈ কিয় মাতিব লাগে? আৰে তাই মাতিছে কাৰণেহে ময়ো মাত দিলোঁ। হ'ব, এতিয়া মোক মাতিব নাহিবা, তাইকে মাতা যোৱা। উফ, নাপায় নহয় এনেকুৱা কৰিব। আহা, ঠাণ্ডা হ'ব, খাই লোৱা আগত। নাই, নাখাওঁ মই, আৰু তুমি অনা বস্তুটো আৰু নাখাওঁ। আৰু নামাতো দিয়া, খাই লোৱা না। নাখাওঁ। আৰে হ'ব দিয়া, থাকা তুমি তেনেকৈ, মই হ'লে খালোঁ দেই। বাহ, বৰ সোৱাদ হৈছে দেই, মজা লাগিছে খাই। খোৱা, লোকক মাতিবাও তুমি, আকৌ খালাও তুমিয়ে। আৰে তুমিচোন মই অনাৰ বাবে নোখোৱা, সেইকাৰণেহে মই খাই দিলোঁ। বৰ ভাল কৰিলা, মোক নামাতিবা আৰু। হ'ব দিয়া, ময়ো খোৱা নাই, তোমাক এৰি পাৰোঁ জানো খাবলৈ? বাকী বাদ দিয়া, কাজিয়া পিছত কৰিম, আগে খাই লোৱা, আহা। বাৰু, তুমি ইমানকৈ কৈছা যেতিয়া খায়ে দিওঁ, কিন্তু খাই উঠি আকৌ কাজিয়া কৰিম। কি যে হ'ব ধয় ছোৱালীজনী, হ'ব মোৰ সোণজনী, আহা এতিয়া, চাওঁ মই খুৱাই দিওঁ, কৰা আ। বুকুত হাজাৰ মৰম থাকে বাবে এনেবোৰ সৰু সৰু কাজিয়া লাগে, যিবোৰ এক মুহূৰ্ততে আকৌ নাইকিয়া হৈ যায়। সঁচাকৈ আজিৰ যান্ত্ৰিকতাৰ দিনত এনে ভালপোৱা পাবলৈ বৰ টান। যদি পাইছে সযতনে সাঁচি ৰাখক, হেৰুৱাই যাবলৈ নিদিব আপোনজনক। কাৰণ সঁচা প্ৰেম কাহিনীৰ কেতিয়াও সমাপ্তি নহয়। আচলতে মনে বিচৰা প্ৰতিটো বস্তু পোৱা নাযায়, সেইবুলি নিবিচৰাকৈ থাকিব জানো পাৰোঁ? জোৰ মই কেতিয়াও কৰা নাই আৰু আগলৈও নকৰোঁ, কিন্তু মনৰ পৰা সদায় তোমাকেই বিচাৰোঁ, চিৰদিনৰ বাবে।